আজি আমি পানীখাইটি বজাৰত AIUDFৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিলোঁ আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ উপলক্ষে। আমি ব্যাপক সঁহাৰি পাইছোঁ আৰু আপোনালোকে জানে যে চমৰীয়া সমষ্টিৰ এইবাৰৰ যে ইলেকশ্যন সেয়া আমাৰ অস্তিত্বৰ এটা নিৰ্বাচন বুলি আমি ভাবোঁ আৰু এই নিৰ্বাচন আচলতে চমৰীয়াবাসীয়ে খেলিব। ইয়াত চমৰীয়াবাসীয়ে ৰেকিবুদ্দিনৰ বিপৰীতে ইলেকশ্যন খেলিব। বিগত সময়ত আপোনালোকে দেখিছে যে ছয়গাঁও সমষ্টিত তেখেতে 15 বছৰ MLA হৈ আছিলে, তাৰে স্থানীয় মানুহখিনিয়ে তেখেতক বিদায় দিব পৰা নাই। আমি বিচাৰিছোঁ যে এইবাৰ চমৰীয়া সমষ্টিবাসীয়ে সেই ভুলটো নকৰে। আমি HCৰ পৰা বিগত 50-55 বছৰ পিছত এইবাৰ স্বাধীন হোৱা বুলি ক'ম আৰু সেই গতিকে আমাৰ স্থানীয় প্ৰাৰ্থী AIUDFৰ ইমদাদ হুছেইনক এইবাৰ বিপুল ভোটত ইয়াৰে ৰাইজে জয়লাভ কৰাব। আৰু আপোনালোকে এইটো জানে যে কংগ্ৰেছৰ পৰাও যে আমাৰ ইয়াৰে স্থানীয় কিছুমানে প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু তেখেতসকলক অগ্ৰাধিকাৰ দিয়া নাই, দিছে ৰেকিবুদ্দিন চাহাবক। গতিকে ইয়াৰ বাবে মই কংগ্ৰেছীসকলকো অনুৰোধ জনাইছোঁ যে আপোনালোকে এইবাৰৰ নিৰ্বাচনৰ কাৰণে এই দল চল এইবিলাক চাব নালাগে। আপোনালোকে স্থানীয় ব্যক্তিক স্থানীয় যোগ্যজনক আপোনালোকে প্ৰাধান্য দিয়ক, নহ'লে অনাগত সময়ত এই সমষ্টি আকৌ বেলেগৰ হাতত গুচি যাব। চমৰীয়াবাসীৰ যি যুৱ প্ৰজন্ম আছে তেখেতসকললৈ বিশেষ আহ্বান জনাম যে আমি সকলোৱে ওলাই আহিব লাগে, আমি ঐক্যবদ্ধ হ'ব লাগে, আমি দল চল এইবিলাক চোৱা এইবাৰ বাদ দিব লাগে। আমি নিজৰ যি স্থানীয় ভাই ককাই আছে, আমাৰ ঘৰৰ যি আমাৰ সম্পৰ্কীয় মানুহ আছে তেখেতক আমি জয়লাভ কৰোৱাম। কিছুমানে হয়তো ইয়াত প্ৰশ্ন কৰিছে যে ৰেকিবুদ্দিন আহমেদৰ তুলনাত ইমদাদ হুছেইন ডাঙৰীয়া সিমান যোগ্য নহয়। মই তেখেতসকলৰ কাৰণে কৈছোঁ যে যেতিয়া ৰেকিবুদ্দিন আহমেদে প্ৰথম ভোট খেলিছিল সেই সময়ত তেখেতৰ যোগ্যতা নাছিল। সেই ইমদাদ হুছেইন আজি সৰু বুলি ক'ম, বয়সৰ তুলনাত বহুত সৰু। গতিকে আমাৰ ইমদাদ হুছেইনক আমি শিকাম। আৰু লগতে আপোনালোকে জানে যে অসমত আটাইতকৈ নিৰ্যাতিত, নিষ্পেষিত, শোষিত যদি কোনো সম্প্ৰদায় আছে সেই আমাৰ সম্প্ৰদায়। আমি কংগ্ৰেছক ভোট অনাগত সময়ত দি আহি আছোঁ আৰু তেখেতসকলে আমাৰ পৰা ভোট লৈ যায়, বিধানসভাত গৈ বহি থাকে, কিন্তু যেতিয়া উচ্ছেদ হয়, যেতিয়া নাগৰিকত্বৰ কথা আহে, যেতিয়া আমাৰ বান গৰাখহনীয়াৰ পৰিস্থিতি হয়, সেইটো সময়ত তেখেতসকলৰ ভূমিকা নাই। তেখেতসকলে কেৱল নিজৰ ৰাজত্বহে চলাই থাকে। গতিকে ইয়াৰ কাৰণে আমি সজাগ হ'ব লাগিব, সতৰ্ক হ'ব লাগিব। আৰু অনাগত সময়ত আপোনালোকে চাইছে যে এই সম্প্ৰদায়ৰ কাৰণে আটাইতকৈ বেছি মাত মাতিছে AIUDFে, আমাৰ বিধায়কসকলে মাত মাতিছে। গতিকে আমি বিচাৰোঁ যে আপোনালোকে ব্যাপকভাৱে এই দলক সমৰ্থন জনাব। আৰু আজমল চাহাব কেৱল এজন ৰাজনীতিৰ নাম নহয়, ৰাজনৈতিকৰ নাম নহয়, আৰু AIUDF দলটো এটা কেৱল ৰাজনীতিৰ ভোট লাভৰ কাৰণে অহা নাই। অনাগত সময়ত আপোনালোকে দেখিছে যে অসমৰ শিক্ষাৰ ক্ষেত্ৰত, অসমৰ সমাজ জীৱনৰ ক্ষেত্ৰত আজমলৰ দৰে দ্বিতীয় কোনো ব্যক্তি নাই, কোনো মুখ্যমন্ত্ৰীয়ে কৰিব পৰা নাই। গতিকে আমি অসমৰ সমাজ জীৱনৰ, অসমৰ শৈক্ষিক জীৱনৰ এক পৰিৱৰ্তন বিচাৰিছোঁ, আমি এক বিপ্লৱ বিচাৰিছোঁ, আমি সংগ্ৰাম আৰম্ভ কৰিছোঁ আৰু এই সংগ্ৰাম অনাগত দিনলৈকে চলি থাকিব।